हेलो फ्रेंड्स, আজি মই আপোনালোকক দেখাম কেনেকৈ অনলাইন ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰে। যদি আপুনি অনলাইন ভোটাৰ লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহলে আপুনি প্ৰথমতে গুগল ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব। গুগল ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত ইয়াতে সাৰ্চ কৰিব, সিম্পলি সাৰ্চ কৰিব ভোটাৰ লিষ্ট ডাউনলোড আসাম। ভোটাৰ লিষ্ট ডাউনলোড আসাম সাৰ্চ কৰোঁতে আপোনাৰ মোবাইলত এনেকুৱা এটা ইন্টাৰফেস দেখা দিব। চাওক, ইয়াত প্ৰথমতে লিখা আছে চিফ ইলেক্ট্ৰেল অফিচাৰ আসাম। এটো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই চিফ ইলেক্ট্ৰেল অফিচাৰ আসাম মানে আসামৰ ইলেকশন কমিশনাৰৰ যেটো পেজ আছে হেতু পেজ খোল খাব। এই পেজটো খোল খোৱাৰ লগে লগে আপোনাক কিছুমান ইনফৰমেশন বিচাৰিব, যিবোৰ ইনফৰমেশন আপুনি তাত ভৰাই ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ লিষ্টটো আপুনি ডাউনলোড কৰিব পাৰিব। গতিকে এই ওয়েবসাইটটো যোৱাৰ আগতে আপোনাৰ যি ইনফৰমেশন প্ৰয়োজন হয় সেই ইনফৰমেশনবোৰ আগতে আপুনি কালেক্ট কৰি লওক। ইয়াতে চাওক অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশন নতুন ভোটাৰৰ নাম দিলে আপুনি ইয়াত ক্লিক কৰিব। আমাৰ যেহেতু ভোটাৰ লিষ্ট লাগে গতিকে সাৰ্চ ইলেক্টৰেল ৰোল ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে নতুন এটা ইন্টাৰফেস খুলি আহিব। পিডিএফ সার্চ ইন ইলেক্ট্ৰেল ৰোল মাৰিলে আপুনি এটো খালি চাব পাৰিব, ডাউনলোড কৰিব নোৱাৰিব। পিডিএফ ইলেক্ট্ৰেল ৰোল যেটো আছে এটোত ক্লিক কৰাৰ লগে লগে আপুনি ডাউনলোড কৰিব পাৰিব। আপোনাৰ পিডিএফ ডাউনলোড হৈ যাব। গতিকে পিডিএফ ইলেক্ট্ৰেল ৰোলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক কিছুমান ইনফৰমেশন বিচাৰিব। সেই ইনফৰমেশনবোৰ আপুনি শুদ্ধকৈ দিব। মই এটা এক্সাম্পল হিচাপে মই ইয়াত ইনফৰমেশন দি আছো, আপোনাক দেখাও কেনেকৈ মই ডাউনলোড কৰিব। ইয়াত মই নগাঁও ডিস্ট্ৰিক্ট দিলো, তাৰপিছত সমষ্টি নাম দিব লাগিব। আপুনি কোনটো সমষ্টিত দিয়ে প্ৰথমতে আপুনি আপোনাৰ জিলাৰ নাম লিখক, পিছত সমষ্টিৰ নাম লিখক, পিছত পুলিং ষ্টেচন আপুনি য'ত গৈ ভোটদান কৰে তাৰে এটা পুলিং ষ্টেচনৰ নাম্বাৰ থাকে। আপোনাৰ এটো পুৰণা ভোটাৰ লিষ্টত বা বিএলক খুদিলে আপুনি গম পাই যাব। সেই এটো মাৰিব লাগে। মই ইয়াত 08 মাৰিলো। তাৰপিছত আপোনাৰ কি লাগে, মাদাৰ ৰোল লাগে নে সাপ্লিমেন্ট ৰোল লাগে। আপুনি ইয়াত মাদাৰ ৰোল মাৰিব। মাদাৰ ৰোল মাৰাৰ লগে লগে আপোনাৰ গোটেই 108 বা আপোনাৰ যিমান পুলিং ষ্টেচন যেটো আপুনি সিলেক্ট কৰিব তাত যিমান মানুহে ভোট দিয়ে সেই গোটেইটো ডাউনলোড হৈ আহিব। তাৰপিছত ইয়াত এটা মেথছ এটা কৰিব, সেইটো কৰিব 80+4 84। পিছত ভিউ ৰোলত মাৰি দিব। ভিউ ৰোলত মাৰাৰ লগে লগে চাওক ইয়াত ডাউনলোডৰ অপচন ডু ইউ ৱান্ট টু ডাউনলোড ডাউনলোড মাৰি দিব। ডাউনলোড মাৰাৰ লগে লগে চাওক এটো আমাৰ ডাউনলোড হৈ গ'ল। মই দেখাই আছো ক'ত ডাউনলোড হৈছে। চাওক কিমান ইজিলি ডাউনলোড হৈ গৈছে। চাওক তোমাৰ ভোটাৰ লিষ্ট ডাউনলোড হৈ গ'ল। ইয়াতে আপোনাৰ লগতে বাকি এটো পুলিং ষ্টেচনত ভোট দিয়ে সকলোৰে ভোটাৰ লিষ্ট ডাউনলোড হ'ল। এটো আপুনি কম্পিউটাৰত গৈ পেলাই পিডিএফ ওলাব পাৰিব।